বন্ধুসকল মোৰ চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি ভিডিঅ'টোত আপোনালোকক দেখাম মই মোৰ সেই কণ সৰু মৰম লগা নিগনি পোৱালিকেইটা কিমান ডাঙৰ হৈছে আৰু সিহঁত কেনেদৰে আছে। তেনে বলক বন্ধুসকল আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই তাহাঁতক অতি সহজে সাজি দিয়া ঘৰটো দেখাবলৈ চেষ্টা কৰিম। ইহঁতৰ আপোনালোকে আৰু মোৰ ঘৰটো লক্ষ্য কৰিব, মই ইহঁতক বনাই দিয়া ঘৰটো অতি সহজে ইয়াত আপোনালোকে দেখিব পাইছে দুডোখৰ ইটাৰ টুকুৰা দি থৈছোঁ। দুডোখৰ ইটাৰ টুকুৰা দি এই ভিতৰত আপোনালোকে দেখিবলৈ পাইছে খেৰ মই কাটি ইহঁতক থাকিবলৈ দিছোঁ। আৰু এই ছাইডত আপোনালোকে দেখিছে এখন সৰু বাঁহৰ জখলা দি দিছোঁ ইহঁতে উঠা নমাত সহজ হ'বলৈ। আৰু এয়া আপোনালোকে দেখিব পাইছে কি ধুনীয়াকৈ ইহঁতে হাতখনত লৈ ইমান ধুনীয়াকৈ সিহঁতে আহাৰবিলাক গ্ৰহণ কৰে। ৰাতিপুৱাৰ সময়কণ ইহঁতক চাই থাকোঁতেই পাৰ হৈ যায় সেয়া আৰু এয়া আপোনালোকে দেখিছে কেনেদৰে ফুলবিলাক বিচাৰি খাইছে ইহঁতে। এয়া খুব এটা সুন্দৰ দৃশ্য, চাই থাকিব মন যায় এনেকুৱা ধৰণৰ। আৰু ইহঁতৰ পোৱালিকেইটা বহুত মৰম লগা, বহুত কিউট আছে। আৰু ইহঁতে বহুত ফূৰ্তি কৰি ভাল পায় ইহঁতে, অনবৰতে দৌৰা দৌৰি খেলা ধূলা। কিন্তু মই আপোনালোকক এই ভিডিঅ'টোত ইহঁতৰ ধেমালি কৰি থকা অৱস্থাত মই ইহঁতৰ ভিডিঅ' ফুটেজ ল'ব নোৱাৰিলোঁ, তাৰ বাবে মই দুখিত। মই আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, কিন্তু আপোনালোকক মই কথা দিছোঁ মই দেখাম। মই যিখিনি ইহঁতৰ দেখিছোঁ ফূৰ্তি কৰি থকা দৃশ্য বা অন্যান্য সেইখিনি মই আপোনালোকক নেক্সট ভিডিঅ'ত এইখিনি আপোনালোকৰ বাবে লৈ আহিম, আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু আপোনালোকে যদি পুহিছে বা পুহিব বিচাৰে তেনেহ'লেতো আপোনালোকে নিশ্চয় ঘৰৰ আগতে দেখিব, চকুৰ আগত দেখিব। তথাপিতো মই যদি পাৰোঁ সিহঁতক লৈ আৰু বহুত ভাল লগা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। আজি মই আপোনালোকক কথা দিছোঁ। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। ভিডিঅ'টো কেনে লাগিল চাই জনাবলৈ নাপাহৰিবচোন। আৰু এতিয়াতো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক।